আজি মই কথা পাতিব ওলাইছোঁ ইউটিউবৰ এটা নতুন আপডেটৰ বিষয়ে মানে মই গমেই পোৱা নাছিলোঁ ইউটিউবত এনেকুৱা আপডেট আহিছে বুলি তো মই ছাডেনলি ইউটিউব ষ্টুডিঅ' খুলি চালোঁ তাত দেখিলোঁ যে এতিয়া মাত্ৰ 500 ছাবস্ক্ৰাইবাৰ নাইবা 500 ছাবস্ক্ৰাইবাৰ আৰু লগতে আপুনি কি আছিলে 3000 আৱাৰ ৱাটচ টাইম নহ'লে আপুনি 30 লাখ ভিউজ 30 লাখ ভিউজ কৰিলেও আপোনাৰ মনিটাইজ হৈ যাব পাৰে মই দেখা নাছিলোঁ ছাডেনলি আজি দেখিলোঁ মই YT ষ্টুডিঅ' খুলি পেলাই তো ভাবিলোঁ আকৌ লাগি যাওঁ চেনেলটোৰ ওপৰত নে কি কোৱা বনজিত হয় বাৰু ভাবিলোঁ চেনেলটোৰ ওপৰত লাগি যাওঁ আৰু অলপমান বাকী আছে ইমানখিনি পাৰ কৰিলে যদি এইখিনি হৈ যাব দিয়া 360 ছাবস্ক্ৰাইবাৰ বাকী আছে আৰু 360 ছাবস্ক্ৰাইবাৰ হৈছে আৰু 140 লাগে আৰু ৱাচ টাইমটো আপোনালোকৰ কৃপা থাকিলে হৈ যাব সোনকালে নে কি কয় হৈ যাব নিশ্চয় তো আপোনালোকে এইখিনি কৰি দিয়ক আমি মানে দুটা আমি ডিছকাশ্যন কৰিছোঁ আমি কিছুমান ইনষ্ট্ৰুমেণ্ট কিনিম মানে ইয়াৰ আৰু মোৰ দুইটাৰে আমাৰ মিউজিকৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে গানৰ ওপৰত তো দুইটাই আমি প্লেন কৰিছোঁ আমি কিছুমান ইনষ্ট্ৰুমেণ্ট কিনিম কিনি পেলাই আমি ধৰক প্ৰবেবলি নেক্সট মান্থৰ পৰা নহ'লে এইটো মান্থৰ ভিতৰৰ পৰা আমি গান ৰেকৰ্ড কৰা ষ্টাৰ্ট কৰি দিম আৰু আপলোড কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব ছাপোৰ্ট কৰি যাওক আমাক আমিও ভাল পাম নে কি কোৱা ভাবিছোঁ আৰু কি হয় নাজানো বাৰু ভাবিছোঁ গানত ইণ্টাৰেষ্ট আছে যি গতিকে নিজেও আপোনালোককো শুনাওঁ বেয়া পালে জোতা চেণ্ডেলৰ বৰষুণ দিব আৰু কমেণ্টছত একো নাই জোতা চেণ্ডেলৰ বৰষুণ দিব সেই জোতা চেণ্ডেলৰ বৰষুণ চাই আমি ইমপ্ৰুভ কৰিব চেষ্টা কৰিম নে কি ঠিক আছে